গাইস কি খবৰ আশা কৰো সকলো ভালেই মোৰো ভালেই দেই ইমান গৰম পৰিছে ন আজি মই এতিয়া মামা ঘৰ ওলাই আছো মামা ঘৰ বোলে তাত লগাইছে মোক মাতিছে আকৌ সেইকাৰণে মই ওলাই আছো আৰু দেই আনাখনি অলপ চাই লওঁ যাবলৈ লৈছো দেই মই এতিয়া মামা ঘৰ পাই গ'লোহি আমাৰ মানে বৌয়ে তাত লগাইছে মোক ঘৰৰ পৰা মাতিলে আকৌ ফোনত সেইকাৰণে আহিলোঁ চলাবলৈ তাতখন এইফালে সেইজনী বৌ হয় ভাল লাগিছে দেই তোমাৰ গামোচাখন এয়া মোৰ মামী এয়া বৌ কেইখন লগালি 14খন এতিয়া কি কৰিছ আৰু ৰাজ পাইছ ভাল লাগিছে কিন্তু সেউজীয়া পাৰিটো চক দেখাই থাকিম আৰু দেই লাষ্টলৈকে এতিয়া মোৰ পাকা হৈছে চিউ চিতা এইফালে লাগি ধৰিছেচোন চক কা ভাল লাগিছে গামোচাখন কমেণ্ট কৰি জনাবচোন বিহুত আহিলে দিম আৰু দেই ৰাজ ভৰাই শেষ হ'ল চাওকচোন এখন তাঁত লগাবলৈ হ'লে বহুত কিবা কিবি কৰিব লাগে ইয়াৰ জোখ মাখ ল'ব লাগে আৰু কি যে কৰিব লাগে নহয় এতিয়া বৰ্তমান বৌয়ে চিন দি আছে গামোচাখন বৌ চিন দিছ ফালে চিন দিয়া হৈছে ময়ো অলপ জানো আৰু দেই গাইছ চক ময়ো এনেকৈ তাত লগাম আৰু ময়ো ঘৰতে চকা হাঁহ গোটা কেনেকৈ মই তাতখন লগাই দিম কৈছে পূজাত আহিলে খুৱাম দেই গাইছ আহিব ইমান ধুনীয়া ধুনীয়া হাঁহ আছে চব হেল্ল' গাইছ আমি এতিয়া ফিল্ডলৈ ওলাইছোঁ গৈ আছোঁ আমি বাই মই পথাৰ মাজে মাজে আমাৰ বায়ে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আমি গৈ থাকোঁ এতিয়া আশা কৰিছোঁ দেই চাব আমাৰ ভিডিঅ'বিলাক বনাওঁ হেল্ল' গাইছ বৰ্তমান মই এতিয়া ফিল্ডত পাই গ'লোহি পাইছ না এইজনী মোৰ লগৰী দেই পাইছ না কেইপাক মাৰিলা আজি 5 চব আমি ৰাতি হালধি ভাত কাটিছোঁ এয়া ভণ্টিয়ে কাটি আছে চব আৰু বিচাৰি আছোঁ ধুনীয়া নাগা ধুনীয়া পাত চক এয়া নাগা ধুনীয়া পাত এয়াৰ বাৰীৰ পৰা আনিলোঁ হালধি পাত আনি এয়া মাছ চক ধুনীয়া ধুনীয়া লোকেল মাছ এয়া আদা নহৰু জলকীয়াটো নাগা ধুনীয়া পাতত খুন্দি দিম আৰু খাই টেষ্টি লাগিব খুন্দি মেলি পাতত এতিয়া বান্ধিব এতিয়া ভণ্টিয়ে এয়া চব এনেকৈ বান্ধি আমি পাতত দিওঁ দেই গাইছ কমেণ্ট কৰি জনাব কোনে কোনে খাই পাইছে এনেকৈ গাইছ আজিলৈ সামৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম